নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক গাহৰি কি জাতৰ আছে আৰু কেনেকৈ চিনাক্ত কৰিব পাৰি তাৰ বিষয়ে আপোনালোকক জনাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো দবাই দিয়ক। বন্ধুসকল, গাহৰি বহু জাতৰ আছে। তাৰ ভিতৰত উন্নত জাতৰ প্ৰধানকৈ আমেৰিকান ইয়ৰ্কশ্বায়াৰ, 2 নম্বৰ হেম্পশ্বায়াৰ, 3 নম্বৰ ডুৰক গাহৰি, 4 নম্বৰ আমেৰিকান লেণ্ডৰেছ, 5 নম্বৰ চাডল ব্লেক, 6 নম্বৰ ডেভিন কৰ্ণৱাল বা বংগু, 7 নম্বৰ বিশালকায় বগা গাহৰি। বন্ধুসকল, ইয়াৰ বাহিৰে আৰু বহুতো প্ৰকাৰৰ গাহৰি আছে। তাৰ ভিতৰত উন্নত প্ৰকাৰকেইটা এইকেইটাই। বন্ধুসকল, 1 নম্বৰ হৈছে হেম্পশ্বায়াৰ গাহৰি। হেম্পশ্বায়াৰ গাহৰি হৈছে এবিধ ঘৰচীয়া গাহৰি। থিয় কাণ, ক'লা শৰীৰ আৰু ডিঙিৰ পৰা আগ ঠেঙলৈ আৱৰা বগা অংগৰ পৰা হেম্পশ্বায়াৰ গাহৰি চিনাক্ত কৰিব পাৰি। বন্ধুসকল, ফটোখনত দেখুওৱাটো হৈছে হেম্পশ্বায়াৰ গাহৰি। 2 নম্বৰ ডেভিন কৰ্ণৱাল বা বংগোবোলা গাহৰিবিধ ক'লা বৰণৰ। ই এবিধ ঘৰচীয়া গাহৰিৰ জাত। গ্ৰেট ব্ৰিটেইন, বাহিন্দা আৰু ডেভিন কৰ্ণৱাল, এছচেক্স ইত্যাদি ঠাইত পোৱা যায়। বন্ধুসকল, ফটোখনত দেখুওৱাটো হৈছে ডেভিন কৰ্ণৱাল বা বংগোবোলা গাহৰিবিধ। 3 নম্বৰ বিশালকায় বগা গাহৰিবিধ সাধাৰণতে বাহিৰা কাৰ্য আউটডোৰ চিষ্টেমত ব্যৱহাৰ কৰা হয়। প্ৰায় সকলো ধৰণৰ অৱস্থাৰ সৈতে মোকাবিলা কৰিব পৰাকৈ এই গাহৰিবিধ শক্তিশালী। বন্ধুসকল, ফটোখনত দেখুওৱাটো হৈছে বিশালকায় বগা গাহৰিবিধ। বন্ধুসকল, 4 নম্বৰত হৈছে আমেৰিকান লেণ্ডৰেছ। মধ্যমীয়া আকাৰৰ পৰা বিশাল আকাৰৰ এবিধ ঘৰচীয়া গাহৰি প্ৰজাতি। ইহঁতৰ দেহ দীঘল আৰু গাৰ বৰণ বগা, নোমবোৰ মিহি, নাকটো দীঘল, ওজন আৰু কাণ দুখন ওলমা। ইয়াৰ পৰাই লেণ্ডৰেছ গাহৰি বুলি চিনাক্ত কৰিব পাৰি। 5 নম্বৰত হৈছে আমেৰিকান ইয়ৰ্কশ্বায়াৰ। আমেৰিকান ইয়ৰ্কশ্বায়াৰ হৈছে এবিধ ঘৰচীয়া তথা বিশাল আকাৰৰ বগা গাহৰিৰ আমেৰিকান ৰূপান্তৰ। ইহঁত দেখিবলৈ বগা ৰঙৰ আৰু কাণ দুখন থিয়। ইয়াৰ পৰাই ইয়ৰ্কশ্বায়াৰ গাহৰি বুলি চিনাক্ত কৰিব পাৰি। 7 নম্বৰত হৈছে চাডল ব্লেক। চাডল ব্লেক নামৰ গাহৰিবিধ ক'লা শৰীৰৰ বেল্টৰ লেখীয়াকৈ বগা চিন দেখা যায়। অৱশ্যে ইহঁতৰ আকাৰ আৰু গঠনৰ মাজত পাৰ্থক্য দেখা পোৱা যায়। ব্ৰিটিছ চাডল ব্লেক হৈছে ঘৰচীয়া গাহৰিৰ আধুনিক ব্ৰিটিছ প্ৰজনন। 1967 চনত ইয়াক সৃষ্টি কৰা হয়। ফটোখনত দেখুওৱা গাহৰিটোৱে হৈছে চাডল ব্লেক গাহৰি। 7 নম্বৰত হৈছে ডুৰক গাহৰি। ডুৰক গাহৰি ৰঙা, বাদামী আৰু সোণালী হালধীয়া, ডাঙৰ ফ্ৰেমযুক্ত, মধ্যমীয়া, দীঘল আৰু পেশীবহুল, কাণ আংশিকভাৱে তললৈ যোৱা। ইয়াৰ পৰাই ডুৰক গাহৰি বুলি চিনাক্ত কৰিব পাৰি। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আজিলৈ বাই বাই।